Good morning. Just এতিয়া শুই দিছোঁ আমি ভণ্টিও আছে পিছে আৰু প্ৰায় টাইম হৈ গ'লে আপোনাৰ 8টা ন উঠিলোঁ 7:50 মানত উঠিলোঁ এতিয়া বৰ্তমান মই ক'ত আছোঁ আপোনালোকক কৈ আছোঁ আৰু এইটো ভিডিঅ'টো কণ্টিনিউৱাছলি হৈ যাব যোৱা মুখ চুখ ধোৱা যোৱা আৰু মুখ চুখ ধোৱাই নাই মুখখন ধুই লওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ সকলোকে আৰু ফাইনেলি মই কালি আহি গ'লোঁ মোৰ জেঠাই ঘৰত জেঠাই ক'ত আছা কি বনাই আছা ভাজি হৈ আছে নেকি বাৰু খাব কাৰণে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে বনি আছে আমাৰ এই জেঠাইহঁতৰ ঘৰত কি ধুনীয়া ধুনীয়া বস্তু আছে চাব দেই কি একদম চাপৰতে আম গছ এজোপা লাগিছে কি মজাকে লাগিছে একদম তলতে লাগিছে আৰু একেবাৰে হাতেৰে ধৰিব পাৰি আৰু লাগিছে ইফালে আছে সৌৱা তাৰপিছত এয়া চব কি একদম ধুনীয়া ধুনীয়া জেগাতে আম লাগিছে কি মজা সেইজোপা আম নহয়তো কি আছে এইফালে ভাল লাগে দেই এনেকৈ বাৰী চাৰী ঘূৰি মেলি কঁঠাল দেখাইছোঁ আপোনালোকক চাব দেই চাওক না কঁঠাল সৌফালে ক'ত জালুক এইজোপা জালুক নেকি এইজোপা আৰু আমাৰ লগত আপোনালোকৰ ব্ৰেকফাষ্টটো কৰি লওক ব'লক আৰু আমি অকণমান ফুৰিবলৈ ওলাই যাম কেনেকৈ কি আছে দেখাম ব'ল আমাৰ যোৱা নেকি ব'ল খালি এইবোৰ হৈ গ'ল নেকি হৈ গ'ল বোলে ৰুটি বনাই চাই নেকি অঁ ৰেডি মজা ৰুটি ৰেডি আই যা বলো কি গাঁওখন নাম কি তো এতিয়া আমি বৰ্তমান আছোঁ জুৰীয়া মৰণ গাঁও আৰু আপোনালোকে বলক আৰু গাঁৱত কি পাওঁ চব দেখাই গৈ থাকিম তেনেকুৱা গাঁও তহঁতৰ কাৰণে ফাল্টু হ'ব আমাৰ কাৰণে ভাল নাপায় ন সেইটো আৰু ফাইনেলি আমি এতিয়া মোক ভণ্টিহঁতৰ গাঁওখন এতিয়া ফুৰাইছে মই এইজনী ভণ্টি আৰু একচুৱেলি মানে কি হয় আজি প্ৰায় 12-13 বছৰমান হৈ যাব মিনিমাম চাগে বহুত সৰুতেই অহা মই LP স্কুলত পঢ়ি থাকোঁতেই অহা তাৰপিছত এতিয়া বহুত সলনি হৈ গ'ল ন গাঁও এতিয়া আগৰ নিচিনা নাই আৰু ভাল লাগে এনেকুৱা গাঁওবিলাকত ঘূৰি ত' ভিডিঅ'টো চাব আৰু এটা লাইক কৰিব ভাল পাব এইবোৰ কি ধান বাৰু নখৰা এইবোৰ কি ধান এইবোৰ বড়ো ধান ভাল নহ'লে বা খেতি চবৰে ভাল নহ'লে পানীৰ কাৰণে নেকি পানীৰ কাৰণে নহয় পানী বেছি হ'ল ন বৰষুণৰ কাৰণে পানীৰ কাৰণে বেয়া হ'ব বৰষুণটো বেছি হৈ গৈছে নহয় অলপ হেৰি হৈ অকণ হ'ল 10 মোন 12 মোন 13 মোন এনেকৈ হৈছে আৰু ইয়াত যে খেতি একদম 12 মাহে চলি থাকে আৰু বোলে খেতি বোলে ভালেই হোৱা নাই বোলে নাজানো খেতিৰ বিষয়ে নলেজ দিয়া মানুহ মই নহয় বাট দেখিছোঁ এইটো এইবোৰ কি ধান হয় নহয় মেচিন দি মাৰিব এইবোৰ কি এতিয়া শুকুৱাব নহয় এইবোৰ ধান নাই কাটি পেলাই যে থ'ম ধান ইমান ভাল হোৱা নাই ধুনীয়া হৈছে বোলে সেইফালে গ'লে বোলে ভাল নাই ধুনীয়া হৈছে মিছা কথা কয় পানীৰ কাৰণে পানীৰ কাৰণে এই আমাৰ ভাল ধুনীয়া গভৰ্ণমেণ্টৰ ধান এইটো হয় নেকি এইটো কি ধান হয় গভৰ্ণমেণ্টৰ ধানটোৰ নাম কি হাইব্ৰিড হয় হাইব্ৰিড তাকে আমাৰ ফালে দেখি পোৱাই নাযায় ন ভাল লাগে হাইব্ৰিড ধান ন গভৰ্ণমেণ্টৰ ধান ঠিকে আছে মেচিন দি মাৰিম মেচিনত মাৰিব ন মেচিনত মাৰিম ভাল ধুনীয়া আজি 27তে মোৰ টিকেটটো আছিলে টিকেটটো খালি এতিয়া কেঞ্চেল আকৌ হৈ গ'ল কেঞ্চেল নাই হোৱা একচুৱেলি মানে কনফাৰ্ম নাই হোৱা টিকেটটো আৰু ছেকেণ্ডলি মানে এতিয়া
7 এতিয়া 30 31ত মানে টিকেটটোৰ কথা আমাক কৈছে এতিয়া তাৰপৰাও মানে আমাৰ অফিচিয়েলি যি আপডেট আহিব সেইটো মতে হ'ব কিন্তু মই ঘৰৰ পৰা 23 আজি ওলালোঁ চবেই গম পায় আৰু কি হয় প্ৰত্যেকটো আপডেট আপোনালোকে গম পাই থাকিব সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই আহিবলগীয়া আপডেটবোৰ তেনেকৈ পাই থাকিব সকলোৱে আৰু ৰ'দ বহুত বেছি ফটাফট চাওঁলৈ যাওঁ আমাৰ লগত কেছটা হ'ল কি জানে মানে এহেঁতে গাঁৱলৈ অহা বেছি দিন হোৱা নাই এহেঁতে আগতে কোৱাৰ্টাৰত আছিলে ইয়ালৈ আহি সিহঁতে গাঁও চিনি নাপায় এতিয়া আমাক ফুৰাবলৈ আনে ৰাস্তা পাহৰি গ'ল ৰাস্তা কি ব্লগ এইবোৰে আমি চাইটো সঁচা সেইটোৱে ক'ব লাগিব মিছা কথা নহয় তাই নতুন তাই চিনি নাপায় ইয়াত তাই চিনি কথা নহয় নিজৰ গাঁওখন নিজে চিনি পাব লাগে বাৰু তহঁত অহা নাই কাৰণেহে এতিয়া আমি মানে এজন মানুহক সুধিলোঁ সোধাৰ পিছত আমাক কৈছে যে এনেকৈ চিধা যাব ইফালে নহ'ব তাৰপৰা কোৱাৰ পিছতহে আমি আহিছোঁ নহয় চিনিয়ে নাপায় এজনী এনেই গাঁৱৰ ছোৱালী আৰু এতিয়া ফাইনেলি অলপমান ঘূৰিলোঁ বেছি নহয় আমি একদম ৰ'দত নোৱাৰিছোঁ আৰু ফুৰিবলৈ যদি আবেলি যদি পাৰোঁ ৰ'দ চ'দ কমে তেতিয়া আহিম আমি ৰখি আহিছোঁ চাওক ৰখি গছ য'ত পাইছোঁ আৰু ত'ত ৰখি দিছোঁ আৰু বাকীখিনি হয় বহুত বেছি গৰম হৈছে মানুহ আকৌ বৰষুণ দিলেও প্ৰব্লেম সেইটোৱেইটো ৰ'দ দিবই ন আৰু বৰষুণ দিলেও প্ৰব্লেম ৰ'দ দিলেও প্ৰব্লেম দেখাই লাভ নাই ৰ'দ দিবই আৰু দিয়া বস্তু আৰু বাকীখিনি কথা মই ঘৰত আপোনালোক কৈ আছোঁ একচুৱেলি আৰু টিকেট যেতিয়াই হয় আৰু এতিয়াতো মইতো ইমান হেৰি কৰিবলৈ বাদেই দিছোঁ হ'ব বুলি কৈছোঁ যদি হ'ব আৰু ঘৰৰ পৰাতো ওলাই আহিলোঁ একচুৱেলি ফাইনেলি ঘৰ পাই গ'লোঁ বহুত কষ্টৰ মূৰত বহুত গৰম লাগিছে দেই হ'লেও ৰৈ কথা সুধি আছোঁ আপোনালোকৰ লগত দেই খাবলৈ কোন যোৱা ভাল ভাল নেকি সেইজোপা ভাল চিঙা এইটো চিঙা এইটো বেছি কেনে আজি আমৰ পাৰ্টি হ'ব আম পাৰ্টি আমাৰ কাৰণে যে আম ৰেডি হৈ আছে পুৰা তাৰপিছত আমি খাগে নাই দিয়ক খানকে খাগে একদম ধুনীয়া আম ৰেডি আৰু বলক খাগে এনেকৈ খোৱা হয় বহুত দিনৰ মূৰত আম একদম আপোনালোকক খাব আমাৰ লগত বলক আজিলৈ ভিডিঅ'ত ইমানখিনিয়ে আছিলে আৰু নেক্সট ভিডিঅ'ৰ আপডেট পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভাল লাগিলে লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব